নমস্কাৰ বন্ধু-বান্ধৱসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহি চিধা ৰাস্তাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু পুৰা হেলমেট লৈ লৈছোঁ। আৰু আমি গৈ আছোঁ এতিয়া মৃত্যুঞ্জয় মন্দিৰ। এই মোৰ লগৰ চাচা জানটিয়ে বাইক এখন কিনিলে আৰু সি আৰু গাঁৱৰ দাদা এজনৰ লগত BTS মানে চব মিলাই 4জন যাম আৰু এখন বাইকত 2জনকৈ পুৰা হেলমেট লৈ লৈছোঁ। তো কিন দুটা অহাই নাই, আমি দুটাহে ৰাস্তাত আহি ৰখি আছোঁহি আৰু কিন দুটা আহি পেলাই যাম আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোবোৰ দেখাই যাম। আৰু এতিয়া টাইম হ'ল 11:22 আৰু আমাৰ পুৰা গাড়ী চাড়ী আহি গ'ল আৰু এতিয়া যাবলৈ লৈছোঁ। মানে দাদাটোৰ লগত উঠিছে আৰু চাচাৰ লগত মই যাম। তো গাইজ যাই লওঁ। আৰু চাচাই এখন নতুনকৈ বাইক কিনিছে, চাচা। আৰু এতিয়া পুৰা যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আগত গৈ তেল ল'ব লাগিব আৰু বাইকত তেল নাই, তেল ভৰাই ল'ব লাগিব। ব'লক। আৰু এখনত তেল ভৰোৱা হৈ গ'ল, পুৰা 150 টকা তেল ভৰাই দিলোঁ আৰু সেইখনত এতিয়া ভৰাই আছে। নহয় বোলে 150 নহয় বোলে 200, চাচাই মাত্ৰ ক'লে 200 টকা তেল ভৰাইছে। আৰু এতিয়া ব'লক আৰু ৰাস্তাত বেছিকৈ ভিডিঅ' বনোৱা নাই, বেছি দূৰে নহয়, কুমাকাত তেল ডিপুটো উঠাই আহিছোঁ, সেইকাৰণে ভিডিঅ' কৰি অহা নাই। ডাইৰেক্ট আৰু মানে জেগাতে ৰখা মৰা নাই, যোৱাকালি মোবাইলটো পৰিলে এনেকৈ ভিডিঅ' বনাই থাকোঁতে। আমি মানে এতিয়া গাঁৱৰ ৰাস্তাবিলাকত আহিছোঁ, কাৰণ পুলিচ ৰখি থাকিব পাৰে, সেইকাৰণে গাঁৱে ৰাস্তাত আহিছোঁ। আৰু এতিয়া আকৌ ৰহা ৰাস্তাতে উঠিলোঁ, তো গৈ আছোঁ আৰু এনেকৈ পুলিচৰ ভয়ে। আৰু এতিয়া আহি পালোহি ৰহা চাৰিআলিটো অলপমান আগত আছে আৰু বাকীবিলাকে চবে হেলমেট পিন্ধি লৈছে। মইতো গোটেই বাটটোতে হেলমেট পিন্ধিয়ে আহিছোঁ। ৰহা চাৰিআলি পাৰ হৈ লওঁ ৰ'ব, তাতে লগ পাইছোঁ আকৌ। আৰু এতিয়া ৰহা টোল গেট পাৰ হ'লোঁ, যিহেতু বাইকৰ পইচা দিব নালাগে, সেইকাৰণে পূৰা ওলাই গৈ গুচি আহিলোঁ। আৰু আগত দাদাখন গৈ আছে আৰু পিছত আমি, তো গৈ থাকোঁ আৰু এনেদৰে 4 লাইনত। আৰু এতিয়া নগাঁও পাম এতিয়া আৰু 3 কিলোমিটাৰমান আছে, অলপ সময় ৰখিছোঁ। তিনিটা ৰখি আছে, দোকানৰ পৰা বোলে কিবা লয়, তিনিটা লৈ লওক। আৰু ৰাম স্পীড দিছে। আমি প্ৰথমতে আহিলোঁ, কিন্তু কাৰণে ৰখিবলগীয়া হৈছে। আমি 5 মিনিটমান ৰখিছোঁ, তাৰপিছতহে কিন্তু দুটা ওলাইছেহি। বাচিম বুলি ভাবাই নাছিলোঁ ৰখা এইখিনিত, কিন্তু বাচিলোঁ দিয়ক। গাঁৱতটো ফটো উঠাওঁতে পুৰা জেগাবিলাক গেলাই দিলে, এতিয়া এই 4 লাইনটোতো ৰখা নাই। চাওকচোন গাড়ীবিলাক গৈ আছে, তেওঁ ফটো উঠি আছে, মই মাৰি দিওঁ আৰু দিয়ক। এনেকৈ বাইক ৰাইডত প্ৰথম আহিলোঁ আৰু মানে হেলমেট মই কিন্তু এৰা নাই দেই, ঘৰৰ পৰা যি পিন্ধিলোঁ আৰু এতিয়ালৈকে পিন্ধিয়ে আছোঁ। এই BTSহে ৰহা পৰা পিন্ধিছে, চাচাইটো আধা বাটত খুলিয়ে দিয়ে। অলপ সময় ৰখিলোঁ, এতিয়া আকৌ যামগৈ। গাড়ীবিলাক পুৰা স্পীডত গৈ আছে, কিন্তু বাইক ৰাইডতকৈ কিন্তু মোৰ চাইকেল ৰাইডৰ কিন্তু এক্সপিৰিয়েঞ্চ আছে, বাইকৰ ইমান নাই। তো এতিয়া আকৌ উঠোঁ আৰু এতিয়া টাইম আপোনালোকক কোৱাই নাই নহয়, টাইম হ'ল 12:22। পাওঁতে চাগে এটাই বাজিব। আগতো এবাৰ আহিছোঁ, 2022 জানুৱাৰী মাহতো এবাৰ আহিছিলোঁ আৰু এনেকুৱাকৈ যোৱা নাছিলোঁ, তেতিয়া গাড়ীত গৈছিলোঁ, ইমান আৰু চাই অহা নাছিলোঁ। জেগাবিলাকো কোনেও চিনি নাপায়, এনেকৈ পিকনিক যাওঁতে চাই গৈছিলোঁ, সেইমতে আহি আছোঁ আৰু। তো এতিয়া পুনৰ আমি যাত্ৰা আৰম্ভ কৰোঁ। গাইজ সি মেপ চোৱা মানুহ এইটো, মেপ চাই আনি ক'ত সোমালে নাজানো আৰু। সি আহিও পোৱা নাই, সি অকল উস্তাদি মাৰিব আহে। আমাৰ অলপ ৰাস্তাটো ভুল হ'ল, আমি গৈ আছোঁ বাৰু, বেছি ভুল নহ'ল। আকৌ আমি মানুহ এজনক সুধিয়ে গম পালোঁ আৰু চিধা ৰাস্তা দি যাব লাগিব। এতিয়া এইটো ৰাস্তা দেখি চিধা যাব লাগিব, 7-8 কিলোমিটাৰ যাব লাগিব, তাৰপিছত মৃত্যুঞ্জয় মন্দিৰ পামগৈ। মই 2022 আহিছিলোঁ এবাৰ, আৰু বাটটো মোৰ মনত আছে, সেইদিনাখন পিকনিক আহোঁতে এইটো ৰাস্তাতেই আহিছোঁ, দেখি গৈছোঁ, মনত আছে। TSA মেপ চাম বুলি কৈ পেলাই খেলি মেলি কৈ গাঁৱৰ মাজত সোমোৱাই দিলেগৈ আৰু আহি আছোঁ আৰু পামগৈ এতিয়া অলপমান যোৱাৰ পাছতেই। আৰু এইফালে মৃত্যুঞ্জয় মন্দিৰ পুৰা পোষ্টাৰ লগাই থৈছে আৰু এইটো ৰাস্তাদিকে যাব লাগে। আগতো এখন কিন্তু গেট দেখা পালোঁ, আমি সেইফালে যাম বুলি ভাবিছিলোঁ, এই ডিভাইডাৰ ক্ৰছ কৰি পেলাই, কিন্তু এদিকে অলপমান গ'লে দেখাই পাই দূৰৰ পৰা। মন্দিৰৰ ফালে অহা ৰাস্তাটো 100 মিটাৰমান অহা পাছৰ পৰাই দেখা পায় মৃত্যুঞ্জয় মন্দিৰটো, আৰু সেইটো আপোনালোকে ধৰিব পৰা নাই চাগে, মই আঙুলিটো যোনফালে দিছোঁ। আৰু এতিয়া বাইক ইয়াত পাৰ্কিং কৰি দিলোঁ আৰু এতিয়া মন্দিৰলৈ যাওঁ আৰু। এতিয়া আমি চাৰিটা পুৰা ধুনীয়াকৈ আহি আছোঁ আৰু আগত আছে মৃত্যুঞ্জয় মন্দিৰ, আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু সেয়াই চাওক, অত দূৰৰ পৰা আহি পেলাই ফাইনেলি পাই গ'লোঁ। চাচাই যিটো বাইক স্পীড চলাইছিলে, আহি পাম বুলি ভবাই নাছিলোঁ, তেওঁ আহি পালোহি বাৰু। চাচা বচাই আনিলি, কিন্তু 100 উঠাইছে গাইছ, মই মৰিলোঁ চিনাকি। আৰু এতিয়া ইয়াতে জোতা খুলি পেলাই থৈ দিলোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু দেখাইছোঁ ৰ'ব আপোনালোকক, দেখাই আছোঁ। তাত মানে বন্তি চাকি জ্বলাবলৈ নিদিয়ে ভিতৰত, সেইকাৰণে আগত আছে বন্তি চাকি জ্বলোৱা সুবিধা, ইয়াত জ্বলাবলৈ দিছে। আহি আছোঁ আৰু তাৰপিছত যাম ভিতৰলৈ। আৰু ইয়াতে দিয়া হয় বন্তি চাকি, তো বন্তি চাকি দিলোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মন্দিৰত সেৱা কৰা হৈ গ'ল আৰু মেইন মন্দিৰত যাম এতিয়া গোটেই চাৰিওফালে মন্দিৰটো এপাক ঘূৰি আহিলোঁগৈ, আকৌ এপাক ঘূৰোঁ বোলো। আৰু এইটোৱে মন্দিৰটো, আৰু ওচৰৰ পৰা ইমান ভালদৰে দেখা নাপাবই, দূৰৰ পৰা দেখালেহে আপোনালোকে দেখা পাব ভালদৰে। আগত BTS চাচা, পিছত দাদা আৰু মই গৈ আছোঁ। পুৰা ৰ'দত গাটো পুৰা চেকচেকাই গৈছে। আৰু গাইছ এইবিলাক মৌ চাওকচোন, কেনেকুৱা মৌ আছে, জুম কৰি দিম ৰ'ব। এইবিলাক মৌ চাওকচোন, কেনেকুৱা
মোৰ ক'ৰবাত যেনেকৈ আছে দেখিয়ে ভয় লাগিছে। হেলমেটটো পিন্ধি ল'লোঁ দিয়ক, যিগাল ময়ো দেখিছোঁ। ছেফটিটো ৰাখি পেলাই মানে হেলমেটটো পিন্ধি আছোঁ। চাওকচোন কেনেকুৱা ময়ো ইখোপা ইছলাম। আৰু এফালে পূৰা ফটো উঠি আছে। এটাই মুখতে কামকচোন, তাৰপিছত কিন্তু চাম মুখকেইখন কেনেকুৱা। সেইটোৱে মন্দিৰটো আৰু আপোনালোকক যদি কেমেৰা গোটেইখিনি এৰিয়াটো দেখাব লাগে ন, তো বহুত দূৰত যাব লাগিব, তেতিয়াহে আপোনালোকে দেখা পাব। মানে ওচৰৰ পৰা কেমেৰাত দেখাবলগীয়া একো নাই, দূৰৰ পৰাহে আপোনালোকক দেখাব পৰা যায় মানে। আৰু এতিয়া টাইম 1:55 হ'ল আৰু বেছি সময় নাথাকোঁ আৰু যাওঁগৈ ঘৰলৈ। আৰু গাটো ভাল নহয় মোৰ মানে বিশেষকৈ, সেইকাৰণে মই ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ, কিন্তু তথাপি ভাবিলোঁ ফুৰিবলৈ আহিছোঁ যেতিয়া আপোনালোকক দেখাই দিওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। এইটোৱে মন্দিৰৰ প্ৰৱেশ দুৱাৰটো, কিন্তু ভিতৰত কেমেৰা এলাউড নাই, সেইকাৰণে দেখুওৱা নাই। কিবা কাৰণে ষ্টেক লাগি গ'লেহে ডাঙৰ কথা হ'ব, তো সেইকাৰণে আপোনালোকক ভিতৰত সোমোৱাত নেদেখালোঁ আৰু আমি মন্দিৰৰ পৰা ওলাই দিলোঁ। কিন্তু BTS আৰু চাচা থাকক আৰু, কিন্তু ফটো উঠি তেওঁ শেষ নহয়। যাবগৈ লাগে সোনকালে, 2টা বাজিলে, কিন্তু এতিয়া তেওঁ ফটো উঠি হোৱা নাই। তো জোতাযোৰ পিন্ধিলোঁ, তাৰপিছত কিন্তু আহিলে আহক, নাহিলে নাই, মই যামগৈ আৰু বাইকৰ ওচৰলৈ। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ, এতিয়া বাইক ক'ত থলোঁ বিচাৰোঁ। আমি বাইকবিলাক আগতে থৈ আহিছিলোঁ, আকৌ তাৰপৰা লৈ আহি আকৌ এইখিনিত ৰাখিছোঁহি। আৰু মন্দিৰটো এইখিনিত আছে আৰু বাইকবিলাক এইখিনিতে ৰাখিছোঁ। তেতিয়া মানে নিশ্চিন্তকৈ মানে থাকিব পাৰি আৰু, বাইক দূৰত থ'লে অসুবিধা হৈছে, সেইকাৰণে আগত এতিয়া ইয়াত বাইক থৈ তাত আছিলোঁ। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ, আৰু আগত কিবা এটা খাই ল'ব লাগিব, ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খাই অহা নাই, তো এতিয়া ওলাই দিলোঁ আৰু এতিয়া ৰহাত চাহ হ'লোঁ। আৰু আগতে ইমান কষ্ট কৰি অহা নাই, কিবা খাই বস্তু নাই, লাহে লাহে আহি আছোঁ, আগত চিন্তা দিছিলোঁ আৰু আগতে পালোঁ, সেইকাৰণে লাহে লাহে আহি আছোঁ। এতিয়া বাবুজি আহি পালোহি আৰু ঘৰ পাবলৈ বেছি দূৰ নাই আৰু, মানে এতিয়া 60 কিলোমিটাৰ এটা আছে চাগে ঘৰ পাবলৈ। পালোহি আৰু ঘৰ, মানে এতিয়া টেনশ্যন নাই, পুলিচৰ টেনশ্যন নাই। আমি পুলিচৰ ভয় নাই কৰিছিলোঁ, ভয় লাগে ন পুলিচৰ, আগতে আমাৰ পুলিচে নেপালে, এতিয়াতো এতিয়া আমাৰ নিজৰ এলেকা। আৰু এতিয়া আহিলোঁ দোকান, মানে দোকানত MB এটা ভৰালোঁ, MB এটা ভৰাই লৈ ভিডিঅ' এটা আপলোড দিব লাগে। মোৰ মোবাইলত মানে ৰিচাৰ্জ নাই, লগতো ভৰাই দিব লাগিব, ইয়াৰ পৰা আপলোড দিম। 1 GB ডাটা যাবই, 1.5 GB এটা ভৰাই দিওঁ তেওঁ আৰু, মানে MBটো ভৰাই ল'লোঁ, ভিডিঅ' এটা আছে, ভিডিঅ'টো আপলোড দিব লাগিব। লগৰবিলাকো দেখিছেনে নাই, 1.5 GB এটা ভৰাই দিব লাগিব, তেতিয়াহে ভিডিঅ'টো আপলোড কৰিবলৈ দিয়ে। 1 GB ডাটা লাগে আৰু এতিয়া 1.5 GB এটা ভৰাই দিবলগীয়া হ'ল। তো মানে এতিয়া ভিডিঅ'টো আপলোড দিমগৈ, ঘৰ আহি পালোহি আৰু বকুলত পালোহি যিহেতু, ঘৰ আহি পালোহি, ঘৰত গৈ ভিডিঅ'টো আপলোড দিমগৈ। তো ফাইনেলি ঘৰ আহি পালোহি, নমৰা নিজাকৈ আহি ধুনীয়াকৈ ঘৰটো আহি পালোহি। আৰু ইয়াৰ বাইকত জোৰ নুঠিব, সি মৰিব যে, এইটো পূৰা ফাইনেল। নিচিনা সাহসী মানুহ এটা যোৱাৰ কাৰণে আজি বাচি আহিলোঁ। আৰু এইটোৱে আছিলে দিয়ক, এটা নৰ্মেল ভিডিঅ' আছিলে, নৰ্মেল ভিডিঅ' বুলিয়ে ক'ব লাগিব, কাৰণ মই ইমান ভালদৰে ভিডিঅ'টো দেখুওৱা নাই আপোনালোকক। কাৰণ মানে বহুত মানে মোৰ এইকেইদিন গম পাইছেনে, ভিডিঅ' নাথাকিলে ভিডিঅ' বনাবলৈ পূৰা জোচ এটা পাওঁ। যদি ভিডিঅ' যদি ঘৰত 3টা-4টা থাকে, তেতিয়া ভিডিঅ' বনাবলৈ ইমান এটা জোচ নাপাওঁ। তাতে এইকেইদিন বঢ়িয়া বঢ়িয়া অনুষ্ঠানবিলাক আহি আছে, তাত ভিডিঅ' বনাব লাগিব, সেইকাৰণে মই ভিডিঅ' নবনাম বুলিয়ে ভাবিছিলোঁ। কিন্তু তথাপিও বোলো লগৰকেইটাৰ লগত যাম, যিহেতু সদায় ঘৰতে থকা ভিডিঅ' বনাই থাকোঁ সিহঁতকেইটাৰ লগত, তাতে ফুৰিবলৈ যাম যেতিয়া, তাকে আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ। তাকে গৈ পেলাই ভিডিঅ'টো বনালোঁগৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু বঢ়িয়া বঢ়িয়া ভিডিঅ' আহি আছে, দেখিছে সেইফালে পূৰা ৰিহাৰ্চল হৈ আছে, ভাওনা ভিডিঅ' আহি আছে। লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ, আজিলৈ বাই বাই।